গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন মিনি ব্লগলৈ। বৰ্তমান বাজিছে 8টা আৰু আজি ৰাতিপুৱা শুই উঠা মোৰ একেবাৰে দেৰি হ'ল, কাৰণ ৰাতি দেৰিকৈ শুইছিলোঁ আৰু ৰাতিপুৱা ৰ'দটো দেখিছেনে কিমান টান কৰি দিছে। আৰু এয়া মই দুপৰীয়া ফ্ৰাইড ৰাইচ বনাইছিলোঁ খাবৰ কাৰণে, আৰু ওচৰৰে বৌ ল'ৰাটোকো মাতিছিলোঁ খাবৰ কাৰণে, সৰু ল'ৰাটো, আৰু তাক মতাৰ লগে লগে সেই 1 ছেকেণ্ডটো ৰোৱা নাই। দেখিছেনে বাতি লৈ দৌৰি দৌৰি কেনেকৈ হাত মেলি আহি আছে, আৰু মই তাক খাবৰ কাৰণে তাক বাতি ভৰাই দিলোঁ, আৰু দেখিছোঁ তাৰ মুখত হাঁহি। আৰু ফাইনেলি মই খাই বৈ আহিলোঁ, ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু দেখিছেনে মোৰ পাচলিখন দুটা স্কুলৰ পৰা আহি আছে আৰু কি কথা পাতি হাঁহিছে সিহঁতে জানে। ফাইনেলি মই গৈ আছোঁ এতিয়া মই ৰিহাৰ্চেললৈ, আৰু দেখিছে মোৰ ৰিহাৰ্চেল য'ত আমি শিকি আছোঁ তাৰ পালোহি ঠাই। আৰু এয়া দেখিছে মোৰ বৰ্তা ল'ৰা হয়, আমি দুইজনে কোৰিঅ'গ্ৰাফ কৰিছোঁ। আৰু এয়া অলপ এনেই ৰিহাৰ্চেল কৰাৰ আগতে অলপ ধেমালি কৰি আছিলোঁ, আৰু এয়া হৈছে ৰিহাৰ্চেলৰ ছোৱালীকেইজনী, আৰু এয়া দেখিছে মোৰ দাদা হয়, এনেই ধেমালি কৰি আছে। আৰু ফাইনেলি ঘৰলৈ আহিলোঁ, গা পা ধুই আজৰি হৈ ল'লোঁ। আৰু যদি ভিডিঅ' চাই ভাল লাগে লাইক এটা কৰি দিব। ধন্যবাদ।